হাই দোস্ত, কি খবৰ? আজি ভিডিঅ' এটা বনালোঁ নতুন এটা ফুলৰ বিষয়। আপোনালোকে চাওক, ইমান ধুনীয়া ফুলৰ বিষয়। ফুল দিলে ইমান ধুনীয়া কৰি ফুল ফুলি আছে। তো আপোনালোকে 4000 ৱাচ টাইম চাওক সোনকালে হ'ব লাগে, ঠিক আছে। চাওক ইমান ধুনীয়া নীলা ফুল, নীলা ফুল খতমে হ'ব আৰু লাহে লাহে অহা বছৰ দিলে। চাওক ইমান ধুনীয়া ধুনীয়া ফুল। এই ভিডিঅ'টো যদি ভাল লাগিছে ৱাচ টাইম সোনকালে কৰা, ঠিক আছে দোস্ত। 4000 ৱাচ টাইম কৰিব লাগে। আপোনালোকে 4000 ৱাচ টাইমটো চাওক, ঠিক আছে। বেছি কথা নকওঁ, সোনকালে হ'ব লাগে 4000। এতিয়া মোৰ 7800 হৈছে, 8000 হ'বই আৰু 4000 ৱাচ টাইম হোৱা নাই। সোনকালে ৱাচ টাইমটো কৰা, ঠিক আছে। এতিয়া ফুলে ফুল। ইমান ধুনীয়া ধুনীয়া ফুল হয়, আপোনালোকে দেখিছে। আজি মই ফুলৰ বিষয়ে কথা ক'লোঁ। আপোনালোকে জানে ফুলত কি কি লাগে, সব বস্তুৰে ফুলৰ বিষয়ে লাগে। বিয়াতো লাগে, পূজাতো লাগে, চবতো লাগে। ফুলৰ অল ইণ্ডিয়া ফুল। যদি ভিডিঅ'টো যদি ভাল লাগিছে 4000 ৱাচ টাইম সোনকালে কৰা, ঠিক আছে দোস্ত। এনেকুৱা ফুলৰ বাগান। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰা আৰু 4000 ৱাচ টাইম সোনকালে চাওক। আপোনালোকক মই এপ্লাই কৰিব লাগিবতো, আপোনালোকে সোনকালে বাঢ়ি থাকক। আপোনালোকে ভিডিঅ'টো চাব, ঠিক আছে দোস্ত। এতিয়া 4000 ৱাচ টাইম হ'ব, তাকে ভাবি আছোঁ। 4000 ৱাচ টাইম কৰা সোনকালে। এইফালে চাওক, চাৰিওফালে পাহাৰ, ইমান ধুনীয়া পাহাৰ। এডাল বেন্দা গছ হয়, বেন্দা খেতি কৰিছে, ইমান ধুনীয়া ধুনীয়া বেন্দা। ইমান ধুনীয়া পাহাৰ চাওক।